নমস্কাৰ। কালি অসমত যিহেতু মেট্ৰিক পৰীক্ষা বাতিল কৰিছে, হয়তো তোমালোক সকলোৱে গম পাইছা। কিন্তু তাৰ পিছতেই অসমৰ শিক্ষামন্ত্ৰীগৰাকীয়ে এটা কথা ঘোষণা কৰিছিল যে সকলো ছাত্ৰ ছাত্ৰীকে উত্তীৰ্ণ কৰাই দিয়া নহ'ব, আৰু তাৰ পিছতে পুনৰ এবাৰ ছাত্ৰ ছাত্ৰীসকল চিন্তাৰ মাজত সোমাই পৰিছে আৰু তেওঁলোকে ভাবিছে যে আমাক পাছ কৰাই নিদিব নেকি। আৰু মই যদি ক'বলৈ যাওঁ, সকলো ছাত্ৰ ছাত্ৰীকে পাছ কৰাই দিব, কিয়নো এটা পৰীক্ষা বাতিল কৰাৰ পিছত ফেইল কৰা বা উত্তীৰ্ণ কৰি নিদিয়াৰ কোনো ধৰণৰ ৰুল নাই। ভাৰতৰ যোনসমূহ ৰাজ্যত ইতিমধ্যে পৰীক্ষা বাতিল হৈছে, তাত সকলো শিক্ষাৰ্থীকে পাছ কৰাই দিয়াৰ তেওঁলোকে পদক্ষেপ গ্ৰহণ কৰিছে। আৰু মই যদি উত্তৰ প্ৰদেশৰ কথা ক'বলৈ যাওঁ, তাত 26 লাখ প্ৰায় ছাত্ৰ ছাত্ৰী আছে আৰু সকলোকে উত্তীৰ্ণ কৰাই দিছে। আৰু অসমত মাত্ৰ 4 লাখ ষ্টুডেণ্ট আছে মেট্ৰিকৰ। তাৰ তুলনাত উত্তৰ প্ৰদেশত ছাত্ৰ ছাত্ৰীৰ সংখ্যা বহুত বেছি। আৰু এইটো কথা কালি শিক্ষামন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে। আৰু ছেবাৰ অফিচিয়েল ৱেবছাইটত কোনো ধৰণৰ এনেকুৱা খবৰ অহা নাই। আৰু যদি ছেবাৰ অফিচিয়েল ৱেবছাইটত এনেধৰণৰ খবৰ আহে, তেতিয়া হয়তো বিশ্বাস কৰিব পাৰি। আৰু মোৰ মতে সকলোকে পাছ কৰাই দিব। আৰু এটা কথা কৈ থওঁ যে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট 31 জুলাই তাৰিখে ঘোষণা কৰিব। আৰু আজিৰ দিনটোত মেট্ৰিক পৰীক্ষাৰ দুটাকৈ ক্ষমা কৰিব, মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টৰ নম্বৰসমূহ কেনেকৈ দিব তাৰ বাবে সমিতি গঠন কৰিছে। আৰু ভিডিঅ'টো যদি ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ ছ' মাছ।